Hello beautiful people, welcome back to my channel. আজি মই গৈ থাকিয়ে এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই গৈছোঁ শিৱসাগৰতে থকা কোৱামৰা সত্ৰলৈ। ভাদ মাহ শেষ হ'বৰে হ'ল আৰু আজি হৈছে শংকৰদেৱৰ তিথি। চ' ভণ্টি আমি সকলোৱে মিলি কোৱামৰা সত্ৰৰ ফালে এয়া গৈ আছোঁ। আজি বতৰটো ধুনীয়া, বেছি গৰমো নহয়, বেছি বৰষুণ বা তেনেকুৱাও দিয়া নাই। চ' যাবলৈ বতৰটো ভাল পালোঁ আৰু শংকৰদেৱৰ তিৰুভাৱ তিথি যেতিয়া সেৱা এটা কৰি আহোঁ বুলি সকলোৱে ভাবিলোঁ আৰু আমি এয়া গৈ আছোঁ হাইৱে ফালে। মই আগতেও এবাৰ গৈছোঁ আৰু এয়াৰ ছেকেণ্ড টাইম হৈছে মোৰ। চ' হাইৱে ফালে গৈ কৰদৈগুৰিৰ ফালে এইফালে এনেকৈ সোমাই আহিব লাগে। চব গ্ৰীনেৰী ইমান ধুনীয়া লাগে চাওকচোন বাৰু। ৰাস্তাও পদূলিও খুব ভাল, ইমান বেয়া নহয়। গাঁৱৰ ৰাস্তা যদিও বিৰাট ভাল। ছাডেনলি প্লেন এটা হ'ল আৰু আমি সেই ওলাই আহিলোঁ। এতিয়া দোকানত এয়া চাকি ল'বলৈ সোমাল ভণ্টি আৰু এয়া আমাৰ আইদেউ, মানে আমাৰ সৃষ্টি, আৰু মই ইজনী গাড়ীৰ ভিতৰৰ পৰা। চ' কি কৰোঁ আজি চাই থাককচোন মোৰ লগতে। এয়া গৈ আছোঁ মথাউৰিয়েদি। বিৰাট হাবি নিচিনা আছে কিন্তু দেই, ৰাতি যে আহিবলৈ হয়তো ভয়ে লাগিব। ৰাস্তাটো মই চিনি নাপামেই। গৈ আছোঁ, পামগৈ আৰু এতিয়া। চ' এনেকৈ সোমাই আহি এয়া কোৱামৰা সত্ৰ। এয়া ভণ্টি আগে লগত সৃষ্টি আৰু মই কেমেৰা কৰি গৈ আছোঁ। এইজনী মই ভিতৰৰ ফালে সোমাই আহিছোঁ, আপোনালোককো দেখুৱাই গৈ আছোঁ। এয়াই হৈছে সত্ৰভাগ, মোৰ বাওঁ চাইডে থকা। কাষৰ মানুহ ঘৰে আমাৰ চিনাকি আছিল, চ' তাতে চেণ্ডেল খুলি তাৰপিছত সত্ৰৰ আগতে ভৰি ধুই এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। সেৱা এটা কৰি এয়া মই মূল পথেদি গৈ আছোঁ। ইতিমধ্যে নাম আৰম্ভ হোৱা নাছিলে, নাম প্ৰসংগ, গতিকে আগেয়ে আমি চাকিভাগ দিম বুলি যি ভাবি থৈছিলোঁ সেয়ে চাকি জ্বলাবলৈ আমি আহিলোঁ। চাকি অৰিহণা এয়া আমি দিবলৈ লৈছোঁ। ফাইনেলি আমাৰ চাকি জ্বলাই হ'ল। এয়া সেৱা ভাগ লৈছোঁ। আসনভাগি খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে, দেখিয়েই মনটো মানে ইমান ভাল লাগে নহয়। আৰু এয়া নাম আৰম্ভ হোৱাৰ সময় আপোনালোকলৈ আগবঢ়ালোঁ।
সেৱা ভাগ কৰিয়ে চাহ একাপ খাওঁ বুলি আহিছিলোঁ আমি। এয়া চাহ খাই আকৌ নামঘৰলৈ মানে সত্ৰলৈ যাবলৈ লৈছোঁ। আৰু এয়া আকৌ আহি বহিলোহি আমি আৰু নাম চলিয়ে আছে। ইতিমধ্যেই নাম শেষ হ'ল আৰু এয়া প্ৰসাদ। আৰু এয়া সৃষ্টি। বৰ লাগিছে নি? এতিয়া নাম সামৰি প্ৰসাদ লৈ ঘৰলৈ বুলি ভিডিঅ' আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ।